ক'ত খালোঁ পুৰা গাহৰি মাংস আজি সকলো দেখাই যাম ভিডিঅ'টো শেষলৈকে চাব মাই সৰু মাই নতুন বছৰ সোমাই ঐ কুলি আজি 31 ডিচেম্বৰ আমি আজি পিকনিক আহিছোঁ দিচাংফালে বুলি পুৰা পিকনিকত এনজয় কৰি আছে তাকে প্ৰথম আহোঁতে আমি বনোৱা নহ'লে ভিডিঅ' এইফালে পুৰা কটা মেলাত ব্যস্ত অলপ বনাই হ'লে আৰু এইকেইজনী পুৰা ফটো মৰাত ব্যস্ত অকণমান ওলাই যাবলৈও সময় নোপোৱাৰ নিচিনা হ'ল কাৰণ আমি ইয়াত আহি দেৰিকৈ পালোঁহি তাকে অকণমান দেখাই থাকিম চাই থাকিম ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ কি খাওঁ সকলো দেখাম দেই কথা আপোনালোকক সকলোকে নতুন বৰ্ষৰ হিয়া ভৰা শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ আগন্তুক অহা বছৰত যাতে আপোনালোকৰ সকলোৰে সুখে সমৃদ্ধিয়ে পৰিপূৰক জীৱনবোৰ তাকে হেপী নিউ ইয়েৰ তাকে সেয়া চব কি কি বনাইছে দেখাই আছোঁ ৰ'ব পুৰা খোৱাত ব্যস্ত দেই পপকৰ্ণ কিনি খাই আছে আমি ভিনদেউ দেখিছে চাগে আগৰ ব্লগত এয়া চিনি পাইছে চাগে এগৰাকী আকৌ পিঁয়াজ কটাত ব্যস্ত হাঁহ এটা দি দিয়ে এইফালে দুৰ্বল হৈ গৈছে দেই পিঁয়াজ কাটি বেলেগ কাম কৰাই নাই পিঁয়াজ কাটিয়ে দুৰ্বল হৈ গৈছে এইফালে পূৰা খাই আছে অহাৰ পৰা পূৰা খাই বহিয়ে আছে একো কামত নাই আৰু এইফালে ব্ৰইলাৰ আৰু আলু ড্ৰাই ফ্ৰাই কৰি আছে বমাই অকণমান পিঁয়াজ পানী দি দিছে সহায় কৰি দিছে দেই পূৰা গাহৰি পুৰি আছে ষ্টিকত লগাই খাই আছে এক গামলা আছিলে একণ আছেগৈ চব বহি সেইবোৰতে খোৱাত ব্যস্ত আৰু সেইফালে চানা কিনি লৈছে খাই আছে বনাই আছোঁ দেই এইফালে ব্ৰইলাৰ অকণমান লৰাই দিছোঁ আৰু ইমান ভালকৈ নাজানো তথাপিতো খানাত অকণমান বনাবই লাগিব নহয়নে বাৰু তাকে কি টেষ্টি হয় নাজানো আহিলেও খালে সুধিলেহে গম পাম কি টেষ্টি হৈছে মই ভাত ঘৰতে বনাই আনিছোঁ ইয়াত মাংসবোৰে বনাইছোঁ পূৰা ৰ'দ গৰম উঠি গৈছে এইফালে খানা বনাই থাকোঁতে দেখিলোঁ আকৌ আৰ্মিসকল দেখিলে এনেও আগৰ পৰা বহুত ভালো লাগে ভয়ো লাগে মই মনে বাই দিলোঁ আৰ্মিসকলে চাইছেও বুলিব ইমান ডাঙৰ মানুহজনী কি হ'ল মই আগৰ পৰাই আৰ্মি দেখিলে বিৰাট ভাল পাওঁ আৰু ভয়ো কৰোঁ বাৰু ভালে কৰিছে ইয়াত আৰ্মিসকলৰ পূৰা গাইড দিছে তাৰমানে ইয়াত মদ ৰাগেল বস্তু একো খাব দিয়া নাই আৰু সেইফালে চাওকচোন কিমান ধুনীয়াকৈ পূৰা মানুহবোৰ ঘূৰি ফুৰিছে আমি সেইফালে যাবলৈ সময় নাপালোঁ ইয়াতে আৰু খানা বনাই থাকোঁতে গৈছে আৰু টাইমবোৰ আগত 31 তাৰিখে আৰু 1 তাৰিখে এইকেইদিন 144 লগাই থোৱা আছে 144 ধাৰা তাকে অকণমান সোনকালে গৈ ঘৰ সোমাবগৈ লাগিব খাই মেলি লওঁ আৰু হৈছে আৰু বনাই তাকে খাই মেলি লওঁ আৰু দেই এয়া ব্ৰইলাৰ ড্ৰাই ফ্ৰাই লোকেল চিকেন খাই আছে এয়া বহি আছে খাবলৈ বাৰ্থডে গাৰ্ল ফাইনেলি খাই বৈ আজৰি হ'লোঁ আন্ধাৰে হ'ল দেখিছে বেলি ডুবিলে আমি যাবলৈ ওলাইছোঁ আৰু সিহঁতি পূৰা ফটো মত ব্যস্ত যাম আৰু এতিয়া সেইফালে সিহঁতি কথা পাতি আছে সেইফালে দেখিছে নহয় চেলফি পইণ্ট হয় বহুত মানুহ আহিছে ইয়াত চেলফি মাৰিবলৈ আৰু 30 টকা নে 20 টকা দি টিকটো কাটিবলগীয়া হৈছে দেই মই অকণমান পাহৰিছোঁ কাৰণ ভিডিঅ'টো এডিট কৰা অলপ দিন হ'ল ভইচ অভাৰহে কৰিছোঁ আন্ধাৰ হ'লে গাড়ী কিমান লাইন লাগি গৈছে চব বহুত দূৰলৈকে লাইন গাড়ী এতিয়া কিমান দেৰি লাগে ঠিকনা নাই ওলাই যাওঁতে আমি ভাবিছিলোঁ গাড়ীখন ৰৈ থাকোঁতে চেলফি পইণ্টত চেলফি একপি মাৰি আহোঁ কিন্তু গাড়ীখনটো লাহে গৈ থাকিবই লাগিব নহ'লে পাছত থাকি যাম আমাৰ আকৌ এখেতৰ ৰৈ যাবলৈ বিৰাট খং হৈছে মুখখন দেখি গম পাইছেই চাগে সকলোৱে আমাৰ এনেকৈ ৰৈ যাবলৈ বিৰাটেই বেয়া পায় এইফালে আমি পূৰা ফূৰ্তি কৰি আহিছোঁ ভিনদেউৱে গান গাইছে আমাৰ এখেতে ৰৈ আহি আছে আৰু আমাৰ মিষ্টাৰে এইবিলাক ভিডিঅ' চিডিঅ' বনোৱাটো অকণো ভাল নাপায় ভিনদেউৱে অকণমান ছাপৰ্ট কৰে বাৰু দেই আৰু ওলায়ো তেওঁ এতিয়া কেমেৰাটো কিন্তু ভিনদেউৱে ধৰি আছে গোটেইখিনিকে উঠাই আছে পূৰা আমাৰ মিষ্টাৰৰ মুখত অকণো হাঁহি নাই দেখিছেই নহয় সকলোৱে অকণো হাঁহিয়ে নামাৰে ভিডিঅ'ত কেমেৰা দেখিলে ভয় কৰে আমি বহুত দেৰি ৰ'বলগীয়া হ'ল ইয়াতে আৰু ৰখিয়ে আছোঁ গাড়ীবোৰ এখন দুখনকৈ কেঁচা দলংখনেদি পাৰ হৈছে এখন বাঁহৰ দলং হয় নদীৰ ওপৰত
আৰু আৰক্ষীসকলে কি ধুনীয়াকৈ সকলো গাড়ী উলিয়াই পঠিয়াইছে চাওকচোন বাৰু, কাৰণ আন্ধাৰ হ'লে এইটো পাৰে থাকিব নিদিয়ে। অকণমান স্পীড কৰি দিছোঁ কাৰণ সোনকালে ভিডিঅ'টো শেষ হ'ব লাগে। এই বাঁহৰ দলঙেদি আমি গৈ আছোঁ। আমাৰ ঘৰৰ পৰা দিচাংমুখ বেছি দূৰ নহয়, প্ৰায় 10 কিলোমিটাৰমানহে হ'ব। তাকে গৈ পাই লওঁগৈ আৰু গৈ থাকোঁচোন। পিকনিক প্লেচৰ পৰা যেনে তেনে ওলাই আহিলোঁ, এতিয়া ৰখিবলগীয়া হ'ল আকৌ ৰাস্তাত। চাওকচোন বাৰু ইমানেই ভিৰ, ক'বলৈ বাকী নাই। ভিৰত প্ৰায় 3 ঘণ্টামান ৰখিবলগীয়াই হ'ল, পূৰা আমনি লাগি গৈছে গাড়ীত বহি। পিকনিক প্লেচৰ পৰা উলিয়াই মেইন ৰাস্তাত উঠিলৈ। মেইন ৰাস্তাত আকৌ এয়া আৰক্ষীসকলে কোনোবাই সুৰাপান কৰি আহিছে বুলি মুখত পাইপ ভৰাই টেষ্ট কৰাত ব্যস্ত, আৰু বহুতকে ধৰিছে কাৰণ দুদিনৰ আগত ইয়াত মানুহ এগৰাকী মদ খাই সৰু ল'ৰা দুটাই স্কুটিয়ে মাৰি থৈ গ'ল ৰাস্তাৰ মুখতে। সেইবাবে পূৰা ষ্ট্ৰিক্ট কৰি দিছে, আৰু শিৱসাগৰত কৈছোঁ 144 লগাই থোৱা আছে। আমি কাৰণ কোনো আমাৰ গাড়ী সুৰাপান কৰা নাছিলে, সেইবাবে ধুনীয়াকৈ ওলাই আহিব পাৰিলোঁ। এইফালে ভিনদেউৱে চাওকচোন পূৰা গানত ব্যস্ত, গান অকণমান শুনাই দিছোঁ ৰ'ব। এ শংকৰ স্বৰূপ হৰি নিজ অংশে অৱতৰি, এ ভকতি প্ৰদীপ লগাই থৈলা, এ মাধৱ স্বৰূপ হৰি। সেই তাতে তৈল বন্তি দিলা, এ অজ্ঞান আন্ধাৰ দুদহ কইলা। কৃষ্ণ।